হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে নিশ্চয় ভালেই। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহিলোঁ মোৰ মাৰ ঘৰলৈ, মানে জাগোনলৈ। হ'ল বাৰু দেই অহা দুদিনমান। আপোনালোকৰ বাৰু বন্ধুত্বৰ সম্পৰ্ক কিমান দিনীয়া? মোৰ আকৌ 21 বছৰীয়া দেই। আজি তাকে ভাবিলোঁ যে মই জাগোনলৈ আহিছোঁ যেতিয়া তাইক বহুত দিন লগ পোৱা নাই, সেয়েহে ভাবিলোঁ যে তাইক আজি লগ কৰি আহোঁগৈ। তাইও ইয়াতে আছেহি, তাই লিডুলৈ বিয়া হৈছে। আচলতে মোৰ বান্ধৱী বুলি ক'লে তাই আচলতে মোৰ বহুত আপোন হয়। 21 বছৰীয়া আমাৰ সম্পৰ্ক হয়। একদম স্কুলৰ মানে মই ক্লাছ 5ত থাকোঁতেই তাইৰ লগত একেলগতে পঢ়া। তাৰপিছত 3 বছৰেই তাইৰ লগত পঢ়িছোঁ। তথাপিও মানে তাইৰ লগত মানে এটা মোৰ বহুত এটা ভাল সম্পৰ্ক এতিয়াও আছে। যেতিয়াই মানে মই জাগোনত থাকোঁ তেতিয়াই তাইক লগ পাওঁ, বা এনেকৈ তাই হ'লেও মানে মোৰ খবৰ লৈ থাকে আৰু এনেকৈ সম্পৰ্কবিলাক আচলতে এনেদৰেই ভাল হৈ থাকে। বন্ধুত্ব বুলি ক'লে মোৰ আৰু এজনী বান্ধৱী আছে, শিৱসাগৰৰ জ্যোৎস্না। তাইৰ লগতো মই একদম মোৰ যিমান বয়স হ'ল তাইৰ লগতো মোৰ মানে সিমান বছৰৰে পুৰণি সম্পৰ্ক। মই আহিছোঁ বুলি আকৌ তাহাঁতৰ দাদীয়েকো আহিছে, তাহাঁতৰ আইতাক মানে তাহাঁতি দাদী বুলি কয়। আৰু তাৰ ভায়েকো আহিছে। তাৰ কাৰণে আকৌ ছোৱালী চাই আছে। কোনোবা ছোৱালী থাকিলে জনাবচোন দেই। এইজনী তাৰ ছোৱালীজনী চাওকচোন, ইমান কিউট হয়, বৰ মৰম লগা ছোৱালীজনী। তাই এবছৰ হৈ গৈছেহে এতিয়া। গৈছোঁ বুলি আচলতে খুব আমি এনজয় কৰিলোঁ দিনটো। ভাত পানী খালোঁ। তাই বৰ ধুনীয়া ভাত ৰান্ধে আকৌ দেই। চিকেন বনাইছিলে, খাৰ বনাইছিলে, চালাড। এজনী বায়েক হয়, বায়েকজনী তাহাঁতৰ বৰ ধুনীয়া হয়। মোকো একদম নিজৰ ভণ্টিৰ নিচিনাকেই ভাবে। তাহাঁতৰ মাক বাপেকেও আচলতে মোক বহুত মৰম কৰে দেই। মাক বাপেকেও মানে মোক একদম নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰে। আগতে সৰুতে তাইক মোৰ ঘৰত থাকিছিলেহে, ময়ো তাইৰ ঘৰত বহুত দিন আছিলোঁ, বহুত থাকোঁ, এনেকুৱা আছিলে। আজিকালি আৰু তাইও বিয়া হ'ল, ময়ো বিয়া হ'লোঁ, সম্পৰ্কবিলাক অকণমান দূৰত্ব হৈ গ'ল। তথাপিও তাহাঁতৰ ঘৰত আকৌ চৰাই চিৰিকটি ঢেৰ আছে, কুকুৰা আৰু পাৰ চৰাই যে ইমান বেছিকৈ আছে নহয় তাহাঁতৰ ঘৰত। মানে একখিনিমান যদি এই মাকৈ দি দিয়ে মানে ঠিকছে মানে চৰাই মানে পাৰ চৰাই আহি পৰে, দেখিবলৈ ইমান ভাল লাগে। বেটাই বৰ ভাল পালে তাহাঁতৰ ঘৰত। এই যদি ছোৱালীজনী চাওকচোন, মাকৰ কোচৰ পৰা নাহেই মানে। তাই কিন্তু মোৰ বেগটো তাই বহুত পচন্দ হৈছিলে। বেগটোহে লাগে। ঠিকছে আমি বহুত দেৰি থাকিলোঁ দেই। সোনকালে 11টামান বজাতে গ'লোঁ যদিও একদম সন্ধিয়া সময়তহে আহিলোঁ। ভাল লাগিলে গৈ তাহাঁতৰ ঘৰত। বহুত দিনৰ মূৰত লগ পালোঁ চবকে। সেয়াই আৰু এতিয়া যাবৰ সময়ত চবকে বাই বাই দিছোঁ। তাই আকৌ দেখিছেনে বাৰু, মোৰ বেগটো চাই চাই কান্দিছে। বেগটো তাই মোৰ ইমানেই মানে ভাল পালে নহয়, তাই বেগটো লাগে তাইক। সেয়াই আৰু ঠিক আছে তেতিয়াহ'লে এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়।